কেতিয়াবা জীৱনত এনেকুৱা সময়ো আহে লাগে যেন সকলো বেয়া হৈ আছে। এনেকুৱা লাগে যেন সময় আৰু আমাৰ খিলাফ হয়। সকলো বস্তু আমাৰ লগত ওলোটা হৈ আছে যেন। সকলো কথা মোৰ লগত ওলোটা হৈ আছে। লাগে এনেকুৱা যেন সকলো অসুবিধা আমাৰ পিছত পৰি আছে। এনেকুৱা কিয় হয়? যেতিয়া মানুহৰ জীৱনত দুখৰ সময় আহে, কিছুমান কঠিন সময় আহে বা বেয়া সময় আহে, তেতিয়া সকলো অসুবিধা একেলগে আহি কেলে থিয় হয়। এনেকুৱা সময়ত মানুহক লাগে যে কোনো সহায় কৰা মানুহ নাই। মানুহ নিজকে অকলশৰীয়া অনুভৱ কৰি লয়। নিজকে হাৰি যোৱা আৰু দুৰ্বলতা অনুভৱ কৰি লয় আৰু নিজৰ হিম্মত হাৰি যায়। এবাৰ এজন গুৰু নিজৰ শিষ্যবোৰৰ লগত নদীৰ কাষত গা ধুব আহিছিল। বৈ থকা নদীৰ আগত গুৰুজী এটাই গছৰ তলত আহি বহি গ'ল। সকলো শিষ্যবোৰো তাতেই বহি গ'ল। বহুত সময়লৈকে গুৰুজী তাতেই বহি থাকিল। ৰাতিপুৱাৰ পৰা দিন হৈ গ'ল। তাৰ পিছত লাষ্টত এজন শিষ্যই গুৰুজীক সুধিলে যে গুৰুজী, আমিতো ইয়াত গা ধুবৰ কাৰণে আহিছিলোঁ। পুৱাৰ পৰা দিন হৈ গৈ আছে। আমি কেতিয়া গা ধুম? তেতিয়া গুৰুজীয়ে ক'লে, যেতিয়া এইটো নদীৰ পানী বৈ যোৱা শান্তি হ'ব, যেতিয়া এই নদী ৰৈ যাব, তেতিয়া আমি গা ধুম। তেতিয়া শিষ্যই ক'লে, গুৰুজী, নদী কেনেকৈ ৰৈ যাব পাৰে? নদীটো এনেকৈ বৈ থাকিব। আমাক এইটো নদীতে গা ধুব লাগিব। তাৰপিছত গুৰুজীয়ে ক'লে যে এইটো নদী নহয়, এইটো জীৱন হয়। জীৱনটো এনেকৈ দুখৰ আৰু সুখৰ সময়ত আহি থাকে, গৈ থাকে। কিন্তু যদি আমি দুখৰ লগত হাৰি বহি যাওঁ, যেতিয়া এই দুখ শেষ হৈ যাব, যেতিয়া এই বেয়া সময় শেষ হৈ যাব, তেতিয়া আমি কিবা কৰিম। তেতিয়া আমি এনেকুৱা পৰিস্থিতিত জীৱনত একো কৰিবই নোৱাৰিম। কাৰণ এইটো জীৱনৰ নিয়ম হয়। আৰু এই দুখৰ মাজতে, এই অসফলতাৰ মাজেৰে আমাক আগবাঢ়িব লাগে।